এভৰিৱান সকলোকে পুনৰবাৰ উদিতাস ডায়েৰী চেনেলৰ আজিৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আৰু সুস্থ হৈ আছে। আজি হ'ল এটা বন্ধ বাৰ মানে ছেকেণ্ড ছেটাৰডে আৰু মাহটোৰে ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে দুটালে মই ইমানেই ৱেইট কৰি থাকোঁ কাৰণ দিয়া জন্মৰ পিছৰ পৰা মোৰো কিছুমান যিহেতু কাম কৰিব লগা থাকে, গতিকে সেইখিনি কৰোঁতে অকলে কৰিবলৈ অলপ দিগদাৰ হৈ যায় তাইক লগত লৈ। গতিকে হাজবেণ্ডৰ বন্ধ কেইদিনত মানে মোৰ কৰিব লগা কামখিনি ভালকৈ মানে সুবিধামতে কৰি ল'ব পাৰোঁ। এই ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডেটোলৈ ৰৈ থাকোঁ আৰু গতিকে এইটো মাহৰ ছেকেণ্ড ছেটাৰডে হ'ল আজি। ভাবিছোঁ অকণমান ওলাই যাওঁ, অলপমান বজাৰ কৰিব লগা আছে আৰু এতিয়া মোৰ ৰাতিপুৱা কামখিনি কৰি অলমষ্ট আজৰি হৈ গৈছোঁ। গা ধোৱা, ব্ৰেকফাষ্ট ৰেডি কৰা, ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপিছতে দিয়াকো গা ধোৱালোঁ, খোৱালোঁ আৰু এতিয়া অকণমান শুৱাই দিছোঁ, তাই শুই আছে। ভাবিছোঁ আজি লাঞ্চটো বাহিৰতে কৰি দিওঁ, তাৰপিছতে কৰিব লগা বজাৰখিনি কৰি মোৰ কামখিনি কৰি ঘৰলৈ ঘূৰি আহিম। তাৰপিছতে যোৱাটো ব্লগত আপোনালোকক কৈছিলোঁ যে খুৰাৰ ল'ৰাৰ বিয়া আহি আছে, কিন্তু বিয়া মানে হৈয়ে গৈছে আৰু এতিয়া ৰিচেপশ্যন আছে, গতিকে আমি ৰিচেপশ্যনলৈও যাব লাগিব। ভাবিছোঁ সেই গোটেইখিনি বস্তু আপোনালোকৰ লগত এইটো ব্লগতে শ্বেয়াৰ কৰিম। গতিকে আশা কৰোঁ আপোনালোকে এই ব্লগটো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে এটা ৰিকুৱেষ্টো কৰি থওঁ, যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আহিব লগা ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকিব। তেনেহ'লে ভিউৱাৰ্ছ ব'লক এতিয়া আমি আজিৰ ব্লগটো আৰম্ভ কৰি দিওঁ। মই প্ৰথমতে ৰেডি হৈ লওঁ, তাৰপিছতে দিয়াক ৰেডি কৰিম। ব'লক তেনেহ'লে এতিয়া ব্লগটো আৰম্ভ কৰি দিওঁ। প্ৰথম কাম হ'ল পেট পূজা আৰু তাৰপিছতে হ'ল বাকী কাম। সেইকাৰণে আহিলোঁ প্ৰথমতে ভাত খাবৰ কাৰণে, লাঞ্চটো কৰি লওঁ বুলি ভাবি এখন হোটেললৈ আহিছোঁ আৰু আহিয়ে মোৰ ভাল লগা এই কাঁহৰ বস্তুখিনিৰ লগতে গড়, জাপি এনেকুৱা কিছুমান বস্তু দেখা পালোঁ আৰু দেখা পালোঁ আমাৰ এই বিশেষ চাৰিগৰাকী ব্যক্তিক। আৰু ধৰিবতো চাগে পাৰিছেই, আমি এতিয়া আছোঁ উৰুকাত, মানে উৰুকা হোটেলত খাবলৈ আহিলোঁ। চলি আছে ষ্টাৰ্টাৰ, তাৰপিছতে হ'ল মেইন ক'ৰ্চ আৰু এয়া এনেকৈ খাই আছোঁ, ডেজাৰ্ট খাম ইয়াৰ পিছতে। বাকী খাই বৈ আজৰি হোৱাৰ পিছতে লগ পালোঁ উৰুকা হোটেলৰ বিশেষ আকৰ্ষণ পালকি হ'ল এটা ৰবট। ইয়াৰ আহি আছে আমাৰ ওচৰলৈ, এখন ফটোও মাৰি ল'লোঁ যিহেতু পাইছোঁ ফাৰ্ষ্ট টাইম, গতিকে সেয়া আৰু ভাল লাগিলে। ছেকেণ্ড ছেটাৰডে দিনা যে আমি বজাৰ কৰিবলৈ ওলাই গৈছিলোঁ, তেতিয়া মোৰ ভ্লগ কৰা নহ'লে, কাৰণ খাওঁতে যিখিনি ভ্লগ কৰিছিলোঁ, যিখিনি ভিডিঅ' কৰিছিলোঁ, সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কাৰণ খাই বৈ যেতিয়া বজাৰ কৰিবলৈ গ'লোঁ, এফালে দিয়াকো মাজে মাজে হেণ্ডেল কৰি থাকিব লগা হৈছে, ইফালে শ্বপিঙো আছে আৰু ইমান বেছিকৈ ৰ'দ পালোঁ সেইদিনা, ইমান গৰম, গতিকে মোৰ ভ্লগ কৰিবলৈ মানে শক্তি নাথাকিলে আৰু সেইকাৰণে ভ্লগ কৰা নহ'ল। সিমানখিনিকে লাঞ্চৰ যিখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি হ'ল খুৰাৰ ল'ৰাৰ বিয়াৰ ৰিচেপশ্যন। এতিয়া তালৈ যাব লাগিব আৰু দিছে তেজপুৰত, গতিকে তেজপুৰলৈ এতিয়া যাব লাগিব, আকৌ এটা দীঘলীয়া যাত্ৰা কৰিব লাগিব। ভাবিছোঁ কি মই কাপোৰযোৰ ইয়াতে পিন্ধি যাওঁ, কিন্তু মেকআপটো ইয়াতে নকৰোঁ, কাৰণ ইয়াতে যদি মেকআপ কৰোঁ তেনেহ'লে এই 3 ঘণ্টা 4 ঘণ্টাৰ বাটত এইটো আৰু মেকআপ হৈ নাথাকে, লগত কেঁচুৱা, শান্তিৰেতো বহি যাব নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ কি কাপোৰযোৰকে আৰু যেন তেন পিন্ধি যাওঁ, তাত ঠিক কৰি ল'ব পাৰিম, কিন্তু মেকআপটো গাড়ীৰ ভিতৰত কৰিম, ক'ৰবাত ৰখাই ল'ম গাড়ীখন অকণমান। সেয়াই আৰু এতিয়া মাত্ৰ হাজবেণ্ডেহে যিযোৰ কাপোৰ পিন্ধিব ৰিচেপশ্যনত সেই তেনেকৈ ওলাই যাব আৰু মতা মানুহ যিহেতু একো মানে ষ্টাইলৰ কথা নাই, চিম্পুলকৈ ওলাব, চিম্পুলকৈ যাব, গতিকে ঘৰতে পিন্ধি যাব। আৰু এয়া বাহিৰত চাগে ৰ'দটো ধৰিব পাৰিছে ন, খিৰিকী পৰ্দা আঁতৰোৱা নাই, কিমান ৰ'দ দিছে চাওক বাহিৰত, একদম বহুত বেছিকৈ ৰ'দ দিছে। মই এইযোৰ পিন্ধি যাম বুলি ভাবিছোঁ, ৰ'ব অকণমান দেখাই দিছোঁ। এইযোৰ হ'ল মোৰ বিয়াৰ মেইন ছেটযোৰ। এই মেইন ছেটযোৰ মানে পিন্ধা একেবাৰে হোৱাই নাই বুলি ক'ব পাৰি। বিয়া দিনা পিন্ধিলোঁ, তাৰপিছতে আঠমঙলাৰ দিনা পিন্ধিলোঁ আৰু পিন্ধিম আজি। পিন্ধিবলৈ মন গৈ আছিল, ভাবিছোঁ আজি মই এই মেইন ছেটযোৰকে পিন্ধি যাওঁ। ৰ'ব দেখাই দিম খুলি পেলাই অকণমান, তাৰ খুলিয়ে দেখাই দিছোঁ আৰু যথেষ্ট দীঘল হয় যে চাদৰখন, সেইকাৰণে আধাহে দেখাব পাৰিছোঁ, ইফালে আছে এনেকৈ। এইটো আগ, তাৰপিছতে এইটো এটা ডিজাইন হয়, এইটো তাৰপিছতে মাজত এনেকৈ বুটা দিয়া আছে, এইটো মাজৰ এটা ডিজাইন। এইখন হ'ল মেইন ছেটৰ চাদৰখন, তাৰপিছতে এইখন হ'ল মেখেলাখনত এইটোৱে ডিজাইন দিয়া আছে আৰু তলৰ পৰা ওপৰলৈকে এইটোৱে ডিজাইন। গতিকে কাপোৰ এইযোৰ এতিয়া মই পিন্ধি লওঁগৈ, লগতে লৈছোঁ অকণমান অৰ্ণামেণ্টছ অন্য নহয় আৰু অসমীয়া গহনা লৈছোঁ। এইকেইটা ইয়াতে সোমাই আছে, কটন দি থোৱা আছে যিহেতু, আঙুঠি কেইটামানো লৈ লৈছোঁ। তাৰপিছতে এইটো দিয়াৰ ৰূপৰ খাৰু এটা সোমাই আছে ইয়াতে, আৰু কছমেটিক্সৰ বস্তু ইয়াতে কিবা কিবি আছে আৰু কি। এতিয়া ৰেডি হৈ লওঁ তেনেহ'লে।
এতিয়া পালোহি যোৰাবাটত আৰু এই ৰাস্তাটোতো মোৰ খুবেই প্ৰিয়। আপোনালোকে যিসকলে আগৰ ভিডিঅ'বিলাক চাইছে ভালদৰে জানে যে একা বেকা ৰাস্তা মোৰ বহুতেই ভাল লাগে। তাতে আকৌ চাৰিওফালে সেউজীয়া পাহাৰীয়া ৰাস্তা, গতিকে আহি আছোঁ। আগলৈও আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম, গতিকে চাই থাকিব ভিডিঅ'টো। এতিয়া মেকআপটো কৰি আছোঁ গাড়ীৰ ভিতৰতে। মানে আমি এতিয়া আছোঁ আপোনাৰ নগাঁও পাৰ হৈছোঁ আৰু ৰেষ্টুৰেণ্ট এখনত সোমাইছিলোঁ কিবা এটা খাই লওঁ বুলি। খাই ল'লোঁ আৰু লগতে মেকআপটো কৰি আছোঁ। চ' সেয়াই মেকআপটো কৰি লওঁ। এতিয়া ফাউণ্ডেশ্যন লগাইছোঁ অকণমান। এতিয়া বিবাহ ভৱন পালোহি আৰু 3টা বাজি গৈছে। আমাৰ এটা ৰুমত মানে অকণমান কাপোৰযোৰ ঠিক কৰি ল'লোঁ। মেখেলা চেখেলা চব অৱস্থা নাইকিয়া হৈ আহিছিলে। বাকী বিয়াৰ অৱস্থাৰে তাই খোজকাঢ়ি গৈছে টাপাক কৰি ইছ্যু। আৰু হাজবেণ্ড এতিয়া ওপৰলৈ গৈছে খাবৰ কাৰণে গৈছে। ময়ো খাই আহোঁগৈ, মানে ভোকো লাগি গৈছে যথেষ্ট। চ' সেয়াই আৰু বাকী যোৰহাটৰ অলপ মানুহক লগ পাইছিলোঁ, মানে খুৰীহঁতক লগ পাইছিলোঁ। তেওঁলোক এতিয়া গৈছেগৈ। বাকী এতিয়া আমি ওপৰলৈ যাওঁ, খাই লওঁগৈ। তাৰপিছতে অকণমান আপোনালোকক বিয়াৰ পৰিৱেশটো দেখাম বাৰু, চাই থাকিব। খানা লৈ আছোঁ, এইবিলাক আইটেম আছে কিবাকিবি। এয়া হ'ল আমাৰ উভতনি যাত্ৰা। যিহেতু দূৰলৈকে যাবগৈ লাগিব, সেইকাৰণে আৰু বেছি দেৰি কৰি নাথাকিলোঁ। আমি বিয়াৰ পৰা সোনকালে ওলাই দিলোঁ। আহি এতিয়া পালোহি নগাঁৱত আৰু ভাবিলোঁ চাহ একাপ খাই লোৱা ভাল হ'ব। সেইকাৰণে এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোমাই খুবেই ভাল লাগিল। পাতিৰে কাম কৰা আছে, গতিকে এয়া আৰু এতিয়া চাহ খাই লওঁ। ফটো নহয়, ভিডিঅ'। ফটো আছে, সেইটো নিলে, ফুটটো নিলে, ফুটটো নিলা। আৰু এয়া টোপনিয়াই আহি গুৱাহাটী পালোহি, গতিকে ঘৰতো পালোহি। আৰু ঘৰ পোৱাৰ পিছতে দিয়া এয়া মোৰ চেণ্ডেল পিন্ধি ঘূৰি ফুৰিছে। চেণ্ডেল ক'তো ৰাখিবই নোৱাৰি, এতিয়া হিলত ধৰিলেগৈ আৰু এইবাৰ চ' পিন্ধি আছে। আৰু আজি হ'ল 28 মে'। আজি আমাৰ ঘৰলৈ আহিব আমাৰ ন-কইনা, মানে খুৰাহঁতৰ বোৱাৰী আজি আমাৰ ঘৰত ফুৰিবলৈ আহিব। ন-কইনা ফুৰিবলৈ আহিব। তেওঁলোকক ভাত সাজ খাব পৰাকৈ মাতিছোঁ দুপৰীয়া, গতিকে তেওঁলোক পাবহি অকণমান সময়ৰ পিছত। এতিয়া মই পাকঘৰলৈ যাওঁ, বনোৱা মেলা কামত অকণমান ব্যস্ত হওঁগৈ। চাওঁ তেওঁলোক অহাৰ আগে আগে যাতে মই বনাই মেলি আজৰি হৈ থাকিব পাৰোঁ, তেতিয়াহে অকণমান কথা পাতিবলৈ সুবিধা হয়। বনাই মেলি আজৰি হৈ যদি পাৰোঁ তেনেহ'লে আপোনালোকক পুনৰ লগ পাম। চাই থাকিব ভিডিঅ'টো, আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ। অকণমান সময়ৰ পিছতে আৰু ভিডিঅ'টো আজি কমপ্লিট কৰিম, শেষ কৰিম, গতিকে চাই থাকিব। প্ৰথমতে মাছ মাংসখিনি অলপ বনাই ল'লোঁ। এয়া মাটন আৰু চিলি ফিছ, লগতে পোলাও বনালোঁ। বাকী ভাত, দাইল, ভাজি, চাটনি এনেকুৱা কিবাকিবি অলপ বনাবলগীয়া হৈ আছে, গতিকে মই সেইখিনি বনাই লওঁ। ভিডিঅ'টো কৰি থাকিলে মোৰ অলপ দেৰি হৈ গৈ থাকিব, সেইকাৰণে আৰু ভিডিঅ' বনাই নাথাকোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। লগতে কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। ভাত পানী খাই হোৱাৰ পিছতে এইখন ফটো ৰাখি থ'লোঁ চিনস্বৰূপে। লগতে বিয়াৰো 2খন ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। শেষত আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকিব আৰু সুস্থ থাকিব। বাই বাই, ধন্যবাদ।